প্রভু নমস্কাৰ আমি দৰং জিলাৰ হাপামাৰাত এখনি সংগীত বিদ্যালয় আছে আৰোহণ সংগীত মহাবিদ্যালয় গতিকে দৰং জিলাৰ পশ্চিম প্ৰান্তত আৰু এই অনুষ্ঠানখনিয়ে প্ৰতিবাৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰি আহিছে। এইবাৰো ত্ৰয়োদশ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি আৰোহণ সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আজি সাংস্কৃতিক বিচিত্ৰানুষ্ঠানৰ লগতে ভইচ অফ আৰোহণ বুলি এটি প্ৰতিযোগিতা পাতিবলৈ ওলাইছোঁ আৰু এই প্ৰতিযোগিতাৰ লোকসংগীত আৰু লঘু সংগীত এই দুয়োটাই ব্যৱস্থা ৰখা হৈছে। গতিকে যিখিনি শিক্ষাৰ্থী আছে সেইখিনিৰ যাতে উন্নতি হয় সাংস্কৃতিক বিকাশত, গতিকে সেই উদ্দেশ্য আগত ৰাখি আমি এই কাৰ্যসূচীটো ইয়াত পালন কৰিছোঁ। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আহিছে, বাহিৰৰো ছাত্ৰ ছাত্ৰী আহিছে আৰু আমাৰ বাদ্যযন্ত্ৰীসকলো আহিছে। গতিকে এক সুন্দৰ পৰিৱেশ ইয়াত উদযাপন হৈছে। গতিকে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমি যাতে ইয়াতকৈ আৰু উন্নত মানৰ কৰিব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰখা হ'ব।